নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল মল্লিকা মাকৰ হঠাৎ স্বাস্থ্যটো বেয়া হৈ উঠে আৰু হস্পিটেললৈ লৈ যায়। সেয়েহে মইনাই মাকক তুমি আজি আইতাক চাবলৈ হস্পিটেললৈ যাব লাগিব বুলি কয় আৰু আজি অঞ্জলি মাকক চাবলৈ কাৰণে হস্পিটেললৈ যাব আৰু অঞ্জলি হস্পিটেলত দেখা পাই মাকে মনত অলপ সংকোচ কৰিব আৰু লাজ পাব। এতিয়া বাৰু মাকে অঞ্জলিক সকলো পাহৰি নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰি ল'ব নেকি বাৰু, জানিবলৈ পাব আজি খণ্ডটো। আনফালে মল্লিকাই যে হস্পিটেলত তোমাৰ ওচৰত থাকিব নিবিচাৰে সেই কথাটো দেউতাকে মল্লিকা মাকৰ আগত কয় আৰু আজি মাক সুস্থ হৈ উঠিব, সেয়েহে ঘৰলৈ লৈ আহিব। মাক ঘৰলৈ অহাৰ পিছত মল্লিকাই মাকক কিছুমান কথা লগাব, কিন্তু মাকে মল্লিকাৰ কথা অলপো গুৰুত্ব নিদিব। এতিয়া বাৰু মল্লিকাক বেয়া পাব নেকি বাৰু, দেখিবলৈ পাব অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো। সেয়েহে ভিউৱাৰসকল, অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে অঞ্জলি ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।